বন্ধু বান্ধৱীসকল আপোনালোকে যদি সাধাৰণ জ্ঞান ইতিহাস বিজ্ঞান আৰু বিভিন্ন তথ্য জানিবলৈ বিচাৰে তেন্তে এই চেনেলটো আপোনাৰ বাবে নতুন নতুন প্ৰশ্ন আৰু তথ্যবোৰ জানিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'বোৰ চাওক আজিৰ ভিডিঅ'ৰ প্ৰথম আৰু গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত আটাইতকৈ শিক্ষিত হাৰ বেছি তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি কামৰূপ মহানগৰ আজিৰ ভিডিঅ'ৰ 2 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত অসম চৰকাৰৰ চৰকাৰী চাকৰি পৰীক্ষাৰ বাবে আৰু যিকোনো কম্পিটিটিভ এক্সামৰ বাবে বহুত উপযোগী হোৱাকৈ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনসাৰ লৈ আহিছো ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আজিৰ ভিডিঅ'ৰ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে হাতীদাঁতৰ অলংকাৰ কাৰখানাটো অসমৰ ক'ত অৱস্থিত তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি বৰপেটা নীল নদীৰ দান বুলি কোনখন দেশক কোৱা হয় তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ইজিপ্ট ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত সৰ্বাধিক কফি উৎপাদন হয় তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি কৰ্ণাটক অসমত আহোমসকলে কিমান বছৰ ৰাজত্ব কৰিছিল তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি 600 বছৰ শৰাইঘাট ৰণ কিমান চনত সংঘটিত হৈছিল তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1671 চনত ৰজা নৰকাসুৰৰ পত্নীৰ নাম কি আছিল তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ বিদ্যুৎ ৰাজকুমাৰী মায়া আজিৰ ভিডিঅ'ৰ 9 নম্বৰ কুৱেশ্যনটো হৈছে কিমান চনত ডিগবৈত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি 1901 চনত ধৱলগিৰি মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত এই প্ৰশ্নটো তোমালোকৰ কাৰণে এৰি দিছো যদি শুদ্ধ উত্তৰটো জানা তেন্তে কমেন্ট বক্সত জনাই দিবা আজিৰ ভিডিঅ'ৰ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে কোন ঠাইত অসমৰ বন গৱেষণা কেন্দ্ৰ অৱস্থিত তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি যোৰহাটত কোন ঠাইত অসমৰ এলুমিনিয়ামৰ বাচন বৰ্তন প্ৰস্তুত কৰা কাৰখানা আছে তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি বঙাইগাঁও নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে অসমীয়া আলোচনী অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ডক্টৰ নাথান ব্ৰাউন বিশ্বৰ কোনখন দেশৰ সংবিধান আকাৰত আটাইতকৈ ডাঙৰ তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ভাৰত নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতিজনৰ নাম কি তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীজনৰ নাম কি
তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন চি জৱাহৰলাল নেহৰু। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ডি প্ৰতিভা দেৱী সিং পাটিল। আজিৰ ভিডিঅ'ৰ 18 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত একমাত্ৰ কেশৰ প্ৰস্তুত কৰা কাৰখানা আছে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ডি জম্মু কাশ্মীৰ। কপৌ ফুল কোন ৰাজ্যৰ ৰাজ্যিক ফুল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। আজিৰ ভিডিঅ'ৰ 20 নম্বৰ কুৱেশ্যনটো হৈছে কিমান চনত মানস ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পাইছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ 1985 চনত। আজিৰ ভিডিঅ'ৰ 21 নম্বৰ কুৱেশ্যনটো হৈছে সোণৰ পাহাৰ কোনখন দেশত পোৱা যায়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন চি কংগো দেশত।